23 नं देहिरा बियाबनि मदपुर BCDCआव BCDCनि मावख' लुफुंनो थाखाय अन्थाइ खाम्फा गायसनदों। बाक्सा जिल्लानि 23 नं देहिरा बियाबनि सिङाव थानाय मदपुर BCDCआव दिनै BCDCनि मावख' लुफुंनो थाखाय अन्थाइ खाम्फा गायसननानै होदों आबाद बिफाननि मावफुं सोद्रोमा गणेशियाम दासआ। बे हाबाफारियाव बाहागो लानानै अखा गैयैनि जाहोनाव बिटिआरनि गोबां जायगायाव माइ आबाद मावनो हायैखौ लानानै मावफुं सोद्रोमा गणेशियाम दासआ मोनसे गोनां बाथ्राखौ बुंथियो। मावफुं सोद्रोमाया बुंदों, दै जगायथायनि थाखाय बिटिआर सरकारा गोबां पावार फार्मनि राहा खालामनाय जादोंमोन, नाथाय रावबो सासेबो आबादारिफ्रा बे खाबुखौ लानो सिगांबोआसै। जाहोनाव दिनै गोबां दैनि जगायथाय राहाखौ लायैनि थाखायनो आबादारिफ्रा माइ आबादखौ मावनो हायाखै। बिटिआर सरकारा फिथाइ सामथाइनि आबाद, ड्रागन फिथाइ, पक', थाइलिर आरो गोबां आबादखौ आबादारिफोरनो मावहोनो बिथांखि लानाय बाथ्राखौ मावफुं सोद्रोमाया फोरमायबावो। আমাৰ VCDC অফিচটোৰ নতুনকৈ বনাৰ কাৰণে উদ্বোধন কৰিলোঁ আৰু ইয়াতে আমাৰ সকলো পাৰ্টি আমাৰ ইঞ্জিনিয়াৰসকলে আহিছে, আমাৰ বিজেপিৰ পৰা আমাৰ পাৰ্টিৰ মুখ্য ব্যক্তিসকলে আছে, GSPৰ পৰা আমাৰো আছে আৰু লগতে আৰু সমন্বয়ে আমাৰ সকলো পাৰ্টিৰে আমাৰ ইয়াতে যোগাযোগ হিচাপে আছে। কাৰণ এই VCDC অফিচটোলৈকে বহুতখিনি আগতে কেলেংকাৰী জল বুলি ভাবিব লাগিব। বহুত চেষ্টাৰ ফলত এই কামটো সঠিক জেগাত আহিছে, অহাৰ কাৰণে এতিয়া সঠিকভাৱে আমি কামটো কৰিব লৈছোঁ আৰু মই ইতিমধ্যে সেই গোটেইখিনি কথা অৱগত পূৰ্বমূলতো কৰিছিলোঁ, কৰি পেলাই আমি VCDC ভালকৈ বনাবৰ কাৰণে চেষ্টা এটা কৰিছোঁ। VCDC অফিচ যদি ঠিক নাথাকে, কাৰণ বুঢ়ী মানুহবিলাক আহিব চেষ্টা এটা কৰে, গতিকে ভাল জেগাত যদি আহে গাড়ী এখন ৰাখিব পৰা জেগাটো লাগে। ঠিক তেনেকুৱা জেগা ইতিমধ্যে আছে, আমাৰ PHC অফিচ এটা আছে, গতিকে ইয়াতে তেওঁলোকৰ জেগা আছে, তেওঁলোকে আমাক NOC দিছে। NOC দিয়াৰ কাৰণে আমি ইয়াতে VCDC অফিচটো বনাব লৈছোঁ। আমাৰ মধুপুৰ VCDC আমি আজি উদ্বোধন কৰিলোঁ। এনেকুৱা আমাৰ বহুতখিনি আছে, দিহিৰা আছে, লগতে যিমান কাম আছে VCDC সকলো এতিয়া উদ্বোধন হৈ আহি আছে আৰু সেই মৰ্মে আমি আজি ততাতৈয়াকৈ হ'লেও আমাৰ মধুপুৰ VCDCৰ পৰা আমি এই যে ঘৰটো বনোৱাৰ কাৰণে আজি মূল খুঁটা উদ্বোধন কৰিলোঁ। বৰ্তমান আমাৰ গাঁৱৰ ৰাইজবিলাকেও যেনেকৈ কৰিছে, আমাৰ ইমান ডাঙৰ নদী, পাগলা দিয়া নদী বান্ধি হ'লেও পানী আনি পেলাই খেতিবিলাক কৰি আছে, কিন্তু বতৰাই এইবাৰ মানুহক শান্তি দিয়া নাই। কাৰণ এনেকুৱা ৰ'দৰ প্ৰখৰত যিখিনি পানী আহে অলপ আগতে সোমাই দিব, অলপ পাছত নোহোৱা হৈ থাকে। কিন্তু তথাপিতো মই সকলো ৰাজ্যক মই আহ্বান জনাইছিলোঁ যেন আপোনালোকে পানীৰ কাৰণে এনেকৈ ধুনীয়াকৈ আমাৰ ৱাটাৰ পাম্প, চ'লাৰ ৱাটাৰ পাম্প আহিছে, আপোনালোকে সেইটো লৈ পেলাই কমচে কম বহুৱাই পেলাই, বেছি পইচাও নালাগে, 34,000 টকা হ'লে কেইঘৰমান মানুহ লগ লাগি যদি বহাই ল'ব পাৰে, পানীৰ অভাৱ নাথাকে, সেইটোও কৰিব দিছোঁ। তাৰ লগতে আমি LLP দিছোঁ, ডাইনামো দিয়া গৈছে আপোনাৰ, সেইবিলাক ল'ব লাগে। LLPটো ল'ব পাৰে, আপোনাৰ ডাইনামো ল'ব পাৰে, ডিজেল ডাইনামো ল'ব পাৰে। পানীৰ কাৰণেতো অভাৱ নাই। আমি চৰকাৰেতো আমি এগ্ৰিকালচাৰ হিচাপেতো বহুতখিনি দি আছোঁ, কিন্তু মানুহে ল'বই নিবিচাৰে। বহুতবাৰ মই মিডিয়াতো দিছোঁ, সকলোবাৰে বাৰে কৈ আছোঁ, আপোনালোকে যাওক, লওক। বতৰটো কোনেও গম নাপায় কোন সময়ত কি হয়, আৰু এনেকুৱা গৰমটো এইবাৰ পাইছোঁ, আমি কোনোবাৰ বছৰ পোৱা নাছিলোঁ। কিন্তু সেইকাৰণে আজি মই নিজে এগ্ৰিকালচাৰ নিজেই মই চ'লাৰ পাম্প বহাই লৈছোঁ। মোৰ ইতিমধ্যে বৰিং পাম্প আছে, তথাপিও চ'লাৰ পাম্প বহাই যে পানী যে আমি সকলোৱে দিব পাৰোঁ, আমি সেইটোৱে চেষ্টা এটা কৰিছোঁ। ৰাইজৰ যেন কোনো জেগাত যেন পানী নোহোৱাকৈ খেতি কৰাটো সম্ভৱ নহয়। কাৰণ মোৰ নিজৰ ঘৰৰ ওচৰতে অহা ৰাস্তাতে এঘৰ মানুহে শুকান মাটিতে ৰুই আছে, মই দেখা পাইছোঁ কালি। শুকান মাটিতে ৰুই আছে, পানী নাই, ক'ৰবাৰ পৰা পানী কিমানৰ বাল্টিতকৈ লৈ আহে ঢালি তাত ৰুই থৈ দিছে, এনেকুৱা অৱস্থাত হৈ আছে। কিন্তু আজি ভাবিছিলোঁ বতৰটো বৰষুণ দিব নেকি, যদি বৰষুণ দিলে যিবিলাক ৰোৱা ধান কমচে কম গুৰটো যদি জিকি যায়, তথাপিতো অলপ সজাগতা লাভ পাৰিলে, কিন্তু অত্যাচাৰ বৰষুণ পৰিলেও খেতি বেয়া হয়। ৰাইজে কি ক্ষেত্ৰত ল'ব বিচাৰে, ৰাইজে কিন্তু অৱগত কৰা নাই। মই ৰাইজক সুধিয়ে দিছিলোঁ বস্তুবিলাক। প্ৰত্যেকখন গাঁৱে গৈ মিটিং কৰি ৰাইজৰ কোনটো বেছি চাহিদা, সেই বস্তুখিনিহে মই ডিমাণ্ড দিছিলোঁ। কিন্তু এতিয়া আকৌ আমি ছাপ্লাই দিব ওলাইছোঁ। ছাপ্লাই কিছুমান আছে, আমাৰ ককো আছে, আমাৰ কাঁঠাল গছ আছে, ড্ৰাগন ফ্ৰুট আছে, আৰু এনেকৈ আমাৰ ষ্ট্ৰবেৰী আছে, নানানটা বস্তু আমাৰ আহিব, আলু আহিব, বেহাৰ আহিব। কিন্তু ৰাইজে আৰু ইতিমধ্যে আমাৰ নাৰিকল আহি পাইছে, তাৰ লগতে কলৰ পুলি আহিব। কলটো আপোনালোকে ৰুব লাগে, ইমান ধুনীয়া বাগান আছে, কল আপোনালোকে ৰুব পাৰে। এই তামোলৰ কাৰণে মই এতিয়াই খুজিছোঁ, আমাৰ নিকাচি অঞ্চল বাক্সা জিলাতে মই এইবাৰ ককটো দিম। তামোলৰ মাজে এডালকে ৰুব লাগে ককো যদি আপোনালোকে কমচে 100ডাল ৰুব পাৰে, ইয়াৰ পৰৱৰ্তী টকা, সেইটো চকলেট গছ বুলি কয়, সেই চকলেট ৰুব লওক। এইটো চেষ্টা এটা কৰক আপোনালোকে। এডাল যি নেকি 9 ভেৰাইটিজ যদি আমি জাহাদী কল ৰুওঁ, কমচে কম 40-50 টকাৰ তলত নহয়, মোতকৈ ওখ হয়। মইতো সকলো দেখাইছোঁ, আপোনাক থিয় হৈ দেখাইছোঁ। সেইবিলাক আপোনালোকে আনি ৰুওক, কমচে কম 50ডাল 60ডাল ৰুওক। এতিয়া আহিব 2 কোটি 3 কোটি টকা আহিব, সেইবিলাক লোৱাৰ চেষ্টা এটা কৰক। খেতিয়ক ৰাইজে যেন সকলো বস্তুখিনি খায়, তাৰ কাৰণে চিন্তা এটা কৰিছোঁ। আৰু কোনো 17 বছৰ ধৰি এনেকৈ আগতীয়াকৈ কোনো বস্তু পোৱা নাছিল, কিন্তু মই যেতিয়ালৈকে হৈছোঁ 2 মাহ আগতে বস্তুবিলাক আনি দিছোঁ। ৰাইজে লওক, আগবাঢ়ক আৰু আগবাঢ়ি কামবিলাক কৰি লওক। चिराङाव सावस्रि सिबिथायनि थाखाय मोनसे मोजां फाहामथायनि राहाखौ लानानै फैदों SD क्लिनिकआ। आथिखालाव सुबुंनि देहायाव नुजाथिबाय थानाय डायबिटिस बेरामनि थाखाय
मोजां फाहामथाय होयो SD क्लिनिकआ। चिरां जिल्लानि SBI काजलगाव ब्रान्चनि लांगोनायाव फसंनाय SD क्लिनिकआव डायबिटिस बेरामनि अनगायैबो फाहामथाय होबावगोन लिभारनि जेंना आरो माखासे सरासनस्रा बेमारफोर। बे SD क्लिनिकआव डायबिटिस बेरामनि फाहामथायखौ होगोन जर'खा फाहामगिरि डक्टर समिक देबा। नोंथांमोना फुं आरो मोनाबिलि समावबो बे क्लिनिकआव फाहामथाय लानो हागोन। डक्टर, लेबरेटरि, मुलि, ECG सिबिथायनि खाबुफोरखौ बे SD क्लिनिकआव मोनजोबगोन। जुदि SD क्लिनिकआव रायजो राजाफ्रा गाव गावनि देहायारि जेंनाखौ फाहामथाय लानोबा नैबे मबाइल नम्बर 7002293924 एबा 9954687226 आव थोंजों मुं थिसननो हागोन।